হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, আপোনালোকে নিশ্চয় জানে নগাঁৱৰ মাজেৰে যোৱা কলঙৰ ওপৰেৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে হীৰেণ ভট্টাচাৰ্য পথ সেতু। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যান সংযোগ কৰিছে এই সেতুখনে। আৰু গেটৰ সন্মুখতে ৰাইট চাইডত হীৰেণ ভট্টাচাৰ্য পেইণ্টিং বনাই থোৱা আছে। জুবিন গাৰ্গৰ সৈতে হীৰেণ ভট্টাচাৰ্যৰ সম্পৰ্কৰ কথা কম বেছি সকলোৱে জানে। হিৰুদাৰ বহুকালৰ যোগিতাত কল্পনি কৰাইছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। আৰু নগাঁৱত যি জুবিন উদ্যান নিৰ্মাণ কৰা হৈছে, সেই জুবিন উদ্যানক সংযোগ কৰা সেতুখনৰ নাম দিয়া হৈছে হীৰেণ ভট্টাচাৰ্য সেতু। আৰু আমি বৰ্তমান সেই সেতুখন চাবলৈ আহিছোঁ। লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু 11 মাৰ্চৰ পৰা সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে এই সেতুখন। আৰু লগতে নগাঁৱত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যান সেই একেদিনাই মুকলি কৰি দিয়া হৈছে সাধাৰণ ৰাইজৰ বাবে। হিৰুদাৰ কামে জ্ঞানে বকুল বনৰ দৰে বহুকালজুৰি কবিতাই গীতৰ সুৰেৰে প্ৰাণ পাইছিল জুবিন গাৰ্গৰ কণ্ঠত। সেইটোৱে মহে ৰোহে অসমীয়া সংগীতৰ জগতখনৰ সমৃদ্ধ কৰিছিল বহু মধুৰ গীতেৰে। কবিতা প্ৰেমীসকলৰ বাবে হীৰেণ ভট্টাচাৰ্য এটা চিনাকি নাম। 2012 চনৰ 4 জুলাই তাৰিখে হিৰুদাৰ মৃত্যুৰ পিছত তেওঁৰ সৈতে থকা মধুৰ স্মৃতি সুঁৱৰি প্ৰায়ে আৱেগিক হৈ পৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এই দুয়োগৰাকী মহীৰূহৰ মণিকাঞ্চন সংযোগৰ স্মৃতিকে চিৰযুগৰ কৰি তোলা হৈছে। আৰু আমি এতিয়া আহিছোঁ জুবিন উদ্যানত। অধ্যয়নত সোমাই প্ৰথমতে দেখা পালোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ এক বৃহৎ প্ৰতিমূৰ্তি। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে আমাৰ নগাঁও আমাৰ গৌৰৱ। জেগাখন ইমানেই ধুনীয়াকৈ বনাইছে যে যিসকল ব্যক্তিয়ে জুবিন পাৰ্ক চাবলৈ আহিব তেওঁলোকে হীৰেণ ভট্টাচাৰ্য পথ পাৰ হৈ আহিব লাগিব। এই পাৰ্কখনে নগাঁওক আৰু সৌন্দৰ্য কৰি তুলিছে। সন্ধিয়া লাইট চাইট জ্বলোৱাৰ পিছৰ দৃশ্যটো চাওক, আৰু বহুত বেছি আকৰ্ষণীয় কৰি তুলিছে। লিখাবোৰ আৰু বহুত বেছি ধুনীয়া লাগিছে চাই। আৰু সকলো জেগাতে মানুহৰ ফটো উঠাবলৈ ভিৰ লাগি আছে। জুবিন উদ্যান চাবলৈ মানুহৰ ভিৰ চাওক। আৰু নহ'বইনো কিয়, জুবিন দাই আছিলে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু। কিন্তু এটাই দুখ লগা কথা, আমাৰ জুবিন দাই এতিয়াও জাষ্টিছ পোৱা নাই। যিসকলে এতিয়াও এই জুবিন উদ্যান আৰু হীৰেণ ভট্টাচাৰ্য পথ সেতু চাবলৈ অহা নাই, তেওঁলোকে নিশ্চয় আহিব। নগাঁও গাৰ্লছ কলেজৰ সন্মুখতে আছে এই আটকধুনীয়া ঠাইখন। আৰু অপেনিং হোৱা বেছি দিন হোৱা নাই, এইটো মাহৰ 11 তাৰিখে অপেনিং কৰিছে এই সৌন্দৰ্য ঠাইখন। লাহে লাহে সন্ধিয়া হৈ আছে আৰু জেগাখন আৰু বেছি ধুনীয়া লাগি আছে। আৰু ইয়াত মিনি পাৰ্ক অলপ বনাই থৈছে, সৰু ল'ৰা ছোৱালীবোৰ আহি যাতে ধুনীয়াকৈ খেলিব পাৰে। আৰু খেলাৰ বস্তুবোৰ ইমানেই ধুনীয়াকৈ নিৰ্মাণ কৰিছে, সৰু ল'ৰা ছোৱালীবোৰে মনৰ আনন্দৰে খেলি আছে। আৰু আমাৰ দুজনীও পুৰা খেলি আছে। মাহিৰাই খেলাত পুৰা ব্যস্ত। ইয়াৰ ভিতৰতে খুব ধুনীয়াকৈ মিনি পাৰ্ক অলপ বনাই থৈছে আৰু সৰু ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়াকৈ খেলিও আছে। এইপিনে আমাৰ সৰুজনীও খেলি আছে, আহি পেলাই বহুত আনন্দ পাইছে। জুবিন উদ্যানৰ পৰা আহি যোৱাৰ সময়ত মানুহৰ ভিৰ চাওক। আৰু আমি এতিয়া ওলাই আহি গ'লোঁ জুবিন উদ্যানৰ পৰা।
এতিয়া আকৌ হীৰেণ ভট্টাচাৰ্যৰ পথ পাৰ হৈ যাব লাগিব। আৰু হীৰেণ ভট্টাচাৰ্যৰ পথেটো ৰাতিৰ দৃশ্যটো চাওক কিমান বেছি আকৰ্ষণীয় কৰি তুলিছে। আৰু যিসকলে এতিয়াও অহা নাই নিশ্চয় আহিব আৰু এই আকৰ্ষণীয় কৰি তোলা ঠাইখন চাই যাব। নগাঁও গাৰ্লছ কলেজৰ সন্মুখতে আছে এই আটকধুনীয়া ঠাইখন। ইয়াৰ পৰা ওলোৱাৰ সময়তো মানুহৰ ভিৰ চাওক। এই সকলোখিনি কাম কাৰ কাৰণে হৈছে জানেনে? আমাৰ নগৰ বিধায়ক মানে ৰূপক শৰ্মা ছাৰৰ কাৰণে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ নগাঁওখনক ইমান আকৰ্ষণীয় কৰি তোলাৰ কাৰণে। চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।